হেল্ল' ফ্ৰেণ্ডছ, বেছি কামোৰ নিদি বেছিকৈ নবকি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নেকি? থাম্বনেইল চাইটো গম পাইছেই ভিডিঅ'টো আজি কিহৰ ওপৰত বনোৱা হৈছে। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপুনি যদি এটা ইউটিউবাৰ, নতুন ইউটিউবাৰ বিশেষকৈ, তেন্তে বহুতৰ ভিডিঅ' আপলোড কৰিলে কমেণ্ট অফ হৈ থাকে, কমেণ্ট কৰিব নোৱাৰে বেলেগ ইউজাৰে। চ' সেই অফ হৈ থকা কমেণ্ট কেনেকৈ অন কৰিব তাকেই লৈ আজি ভিডিঅ'টো আহক ষ্টাৰ্ট কৰোঁ। এইটো এটা মোৰ ভিডিঅ'। এই ভিডিঅ'টোত কমেণ্ট অফ হৈ আছে, দেখিছেনে তলত এইটো কমেণ্টছ আৰ টাৰ্ণ অফ। এইটো অন কেনেকৈ কৰিব? অন কৰিবলৈ হ'লে আপুনি যাব লাগিব ইউটিউব ষ্টুডিঅ'। মই এপটোৰ লিংক বাৰু আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম। ইউটিউব ষ্টুডিঅ' এইটো ইউটিউব ষ্টুডিঅ' দেখিছে নহয়, ইয়াত ক্লিক কৰিব। চিম্পল ভিডিঅ'টোত গ'ল। তাৰপিছত ওপৰত দেখিছে পেঞ্চিল, এইটো এডিট অপশ্যন হয়, ইয়াত যাব। ইয়াত গৈ পেলাই তলত এইটো দেখিছে য়েছ ইটছ মেথছ ফৰ কিডছ বুলি, এইটো ইয়াত ক্লিক কৰিব। ইয়াত গৈ পেলাই ন' ইটছ নট মেড ফৰ কিডছ বুলি ইয়াতো চেঞ্জ কৰিব। বেক আহিব, তাৰপিছত যাব এডভান্স ছেটিংছ। ইয়াত গৈ পেলাই এলাউ কমেণ্ট, সেইটো এলাউ কৰি দিব। এলাউ কৰি পেলাই চিম্পল ওপৰত ছেভ কৰি দিব। ছেভ হৈ গ'ল ছেটিংছ। আহক এতিয়া ইউটিউবত গৈ পেলাই চাওঁ কমেণ্ট অন হ'লনে নাই আমাৰ। এইটো ভিডিঅ' আছিলে, এয়া আমাৰ কমেণ্টছ অন হৈ গৈছে, দেখিছে? সেইটোৱে তেন্তে, থেংক ইউ। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মই এজন নতুন ইউজাৰ, আশা থাকিল ছাবস্ক্ৰাইব কৰিবলৈ। ধন্যবাদ।